হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ দ্য ফান ডে হেড পাঠটোৰ বিষয়ে তাৰ কুৱেশ্যন এনচাৰখিনি আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি? মাৰ্গী আৰু টমিৰ বয়স কিমান? এনচাৰ হৈছে মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 years old. 2 year old মানে মাৰ্গী 11 বছৰ আৰু টমি 13 বছৰ। হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী? মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিলে? এনচাৰ ইন হাৰ ডায়েৰী মাৰ্গী ৰট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। তাইৰ ডায়েৰীত লিখিছিল যে আজি টমিয়ে এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। 3 নম্বৰ কুৱেশ্যন হেড মাৰ্গী এভাৰ চিন এ বুক বিফ'ৰ? মাৰ্গীয়ে কেতিয়াবা কিতাপ দেখা পাইছিলনে? এনচাৰ নো, মাৰ্গী হেড অনলি হিয়াৰ এবাউট এ বুক ফ্ৰম হাৰ গ্ৰেণ্ডফাদাৰ। নাই, মাৰ্গীয়ে অকল ককা দেউতাকৰ পৰা কিতাপৰ বিষয়ে শুনাহে পাইছিলে। 4 নম্বৰ কুৱেশ্যনটো আহোঁ। হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ? যে কিতাপখনত তাত কি বিচিত্ৰতা বা কি আচৰিত ধৰণৰ বস্তু দেখা পাইছিলে? উত্তৰ হৈছে মাৰ্গী ফাউণ্ড 2 things strange about the book. Firstly, the words stood still on the pages instead of moving as they did on a screen. And secondly, when they turned back the page before it that it had the same words on it that it had the first time they read it. এতিয়া উত্তৰটো হৈছে যে অসমীয়াত মাৰ্গীয়ে কিতাপখনৰ বিষয়ে 2টা আচৰিত ধৰণৰ বস্তু দেখা পাইছে। প্ৰথমটো হৈছে যে কিতাপখন কোনো ধৰণৰ মুভিং কৰা নাছিলে, মানে লৰচৰ কৰি নাথাকিছিলে, যেনেকৈ আছে তেনেকৈ ধৰণৰ প্ৰিণ্টেড কৰি থোৱা আছে। আৰু ছেকেণ্ড, সিহঁতে যেতিয়া কিতাপখন পঢ়িছিলে, যেতিয়া টাৰ্ণ কৰিছিলে পেজ এনেকৈ টাৰ্ণ কৰিছিলে, তাত কোনো ধৰণৰ মানে আখৰখিনি লৰা নাছিলে বা নাইকিয়া হৈ যোৱা নাছিলে। বুজি পাইছা? 3rd নম্বৰত আহোঁ, একদম লাষ্টত আহোঁ কুৱেশ্যনটো 5 নম্বৰ। হোৱাট ডু ইউ থিংক এ টেলিবুক? তোমাৰ মতে টেলিবুক কি? এতিয়া এনচাৰ হৈছে এ টেলিবুক ইজ এ ডিজিটেলাইজ বুক that can be read on the television on computer screen. টেলিবুক হৈছে এনেকুৱা এখন কিতাপ য'ত আমি ইণ্টাৰনেট সেৱাৰ জৰিয়তে কিতাপখন আমি পঢ়িব পাৰোঁ স্ক্ৰীণত। আজিলৈ ইমানতে ৰাখিছোঁ আৰু বাকী কুৱেশ্যনবিলাক মই নেক্সটটোত ভিডিঅ'ত দিয়া হ'ব। নেক্সটটোত মই দি আছোঁ। যদি তোমালোকৰ ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।